Guys, আলু উঠাব লৈছিল ৰ'ব 1 মিনিট গাইজ তো গাইজ ৱেলকাম টু চৰি গাইজ হেল্ল' গাইজ ডি ৱাইজ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। চ' গাইজ আজি আমি যাই আছোঁ আলু উঠাবলৈ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তাত গৈ আপোনালোকক আৰু এটা বস্তু দেখাম কি যে মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁ যে ফুলকবি, বন্ধাকবি আৰু বিলাহী কক আপোনাৰ মানে মৰিছে কক আৰু আপোনাৰ কি দেখাইছিলোঁ আলুটো নহয় গাই। তো মৰিচ, বিলাহী, বন্ধাকবি, ফুলকবি, ওলকবি এইবোৰ যে আছে সাধাৰণতে এইবোৰ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু কি কেনেকৈ মানে ডাঙৰ দীঘল কৰা হয়। তো চ' গাইজ আজি এই ভিডিঅ'টোৰ যোগেদি মই সকলো কথা আপোনালোকক কৈ দিম আৰু মই আলু কেনেকৈ উঠায় কেনেকৈ নুঠায় আপোনালোকে বহুতে নাজানিব পাৰে যে আলু কেনেকৈ উঠায়। টাউন এৰিয়া মানুহবিলাকে হয়তো গম নাপায় সিহঁতে আলু কেনেকৈ উঠায় বা কেনেকৈ ৰোৱাটো এতিয়া ক'ব নোৱাৰিম, দেখুৱাব নোৱাৰিম কিন্তু ক'ব পাৰিম। তো কৈ দি আছোঁ মই আলু যেতিয়া মানে সাধাৰণতে চিৰাঙত বেংগলৰ পৰা আলুবিলাক লৈ আহে গাইজ। তো যেতিয়া লৈ আহে সেইবিলাক মানে বীজ বুলি কোৱা হয়, সেইটো গজে অলপ অলপ গছৰ নিচিনা হয়, মানে কুঁহি নিচিনা হৈ থাকে। তো তেতিয়া ঘৰত লৈ আহে বস্তুটো খুলিম কিন্তু অলপ মানে এইবোৰক কি কৰে অসমীয়াত কিবা কৈ নাজানো। তো চ' গাইজ তো কথাটো হ'ল যে এইবোৰ পাছত 2-3 দিন পাছত এইবোৰ কাটে, লাইনটো গুচি গ'ল কিন্তু এইবোৰ কাটে। তো কটাৰ পিছত আপোনালোকে কি কৰে, এইবোৰ কটাৰ পিছত যেতিয়া আৰু কি এইবোৰ কটা হৈ গ'ল তেতিয়া খেতিত লৈ যায়। কাৰ কোনটো খেতি এইটোত লৈ যায়। তো লৈ যোৱাৰ পিছত তাত মানে নাঙল আপোনালোকে সকলোৱে চিনি পায় নাঙল। তো নাঙল মই দেখাই দিম নাঙলটো কেনেকুৱা হয় আচলতে। আপুনি জানে হয়তো বেলেগে নাজানে। তো কথাটো এনেকুৱা, তো মই দেখাই দিম কি নাঙলটো কেনেকুৱা। তো নাঙলটো মানে 3জন মানুহ থাকে। এইটো পদ্ধতিটো বেলেগ, মই পদ্ধতিটো দেখাই দিব পাৰিম কিন্তু এতিয়া যেনেকৈ আলু উঠাই এতিয়া বৰ্তমান উঠাই আছে ঠিক তেনেকুৱাকৈ আলু ৰুব পাৰে। আৰু তাত মানুহ থাকে যে গাড়ীবৰ কাৰণে এই কাটা আলুবিলাক মানে য'ত গাঁতি দি আছে তাত দিব লাগে, গাঁত দি আছে তাত দিব লাগে। চ' এতিয়া আলুটো এনেকেই ৰুই তাৰ পিছত আপোনালোকে গমে পায় যে 3 months পিছত এইটো উঠাব লাগে। তো কোনোবাই 2 monthsত উঠাই দিয়ে। তো একো নহয়, মানে হৈ যায়, হোৱাৰ পিছত যদি উঠায় তেনেহ'লে একো কথা নহয়। তো আমি যাই দেখাই দি আছোঁ ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, মৰিচ এইবিলাক কেনেকৈ দিয়ে দেখাব নোৱাৰে, পদ্ধতিটো দেখাম আপোনালোকক। চ' গাইজ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি ফাইনেলি খেতিত আহি পৰিছোঁ। চাওক এতিয়া মানুহবিলাক গুচি গৈছে ঘৰত, খাবৰ কাৰণে, মানে 12টা বাজি গ'ল, সিহঁতে খাবলৈ গৈছে। মই আৰু মোৰ দেউতা খেতিতে আছোঁ, কাৰণ দেউতা ইয়াত থাকি মানে বস্তাবিলাক শেষ কৰি আছে। আৰু এইবোৰ আলুবিলাক চাওক না গাইছ, এইবোৰ আলু আৰু চাওক বস্তাবিলাক গাইজ থিয় কৰি ৰাখিছে। চাওক আপোনালোক একবাৰ দেখাই দি আছোঁ, এইবোৰ গোটেইখিনি বস্তা ইয়াত মানে থিয় কৰাই ৰাখিছে, কাৰণ এইবিলাক সৰু আলু এইবিলাক বেলেগ চাইড কৰিব লাগে। তো চাওক না গাইজ আলুবিলাক চাওক,
তো এইবিলাক এতিয়া মই আৰু দেউতা বস্তাবিলাক মানে ভৰাই বস্তাবিলাকত আলুবিলাক ভৰাই তাৰপিছত সেইবোৰক চিলাই কৰিব লাগে, নহ'লে গাড়ীত উঠালে পৰি যাব। তো পাৰ্চনেল কথা আৰু কি ক'ম। তো এইবিলাক বেচাই দিয়া হৈ গৈছে, বেলেগে লৈ যাব। এতিয়া কথাটো হ'ল আমি উঠাই দিব, দেউতা আৰু মই এইবিলাক গোটেইখিনি চিলাই কৰা হৈ গ'ল। তো আৰু উঠাব, আৰু উঠাৰ পিছত আকৌ চিলাই কৰিব লাগিব। 12টা বাজি গৈছে, মই অলপ ঘৰত যাই আছোঁ, অলপমান ৰেষ্ট কৰিম মানে ঘূৰিবলৈ এনে খেতিত ইমান সময় থাকিব নোৱাৰোঁ। তো চ' গাইজ, আৰু আপোনালোকক এটা কথা এই ভিডিঅ'ত কি কৈছিলোঁ মই ফাৰ্ষ্টত, চ' মই দেখাম আপোনালোকক সেই কেনেকৈ প্ৰস্তুত কৰা হয়, মানে কেনেকৈ ৰুৱে, যেতিয়া ৰুৱে সৰু থকাৰ পিছত যেতিয়া ৰুৱে, এইবোৰ আৰু কি বিশেষ আৰু নকওঁ। তো তাত গৈ আপোনালোকক দেখাই আছোঁ। চ' কেনেকৈ যি কৰে আৰু চল। তো গাইজ, মই প্ৰায় তিনিটা ভিডিঅ' আপলোড কৰিছোঁ ইউটিউবত। তো গাইজ চাওক, আপোনালোকে মানে যিবিলাকৰ মোবাইলত এইবিলাক গুচি যায় সেইবিলাক কাটি দিয়ে, স্কিপ কৰি দিয়ে। তো মোৰ ভিডিঅ'টো মই জানো মোৰ ভিডিঅ'টো আচলতে ভাল নহয়, বাট কথাটো হ'ল যে আপোনালোকে ছাপোৰ্ট নকৰিলে মই কেনেকৈ ভাল কৰিম আৰু কেনেকৈ ভাল কৰিম। তো সেইটো অলপ এটা অনুৰোধ মই বাৰে কৈ আছোঁ যে আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল লাগে, ভিডিঅ'ত লাইক দি যাব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিলে কি হয় যে আপোনাৰ ফ্ৰেণ্ড এজনে হেৰি কৰি, চৰি গাইজ, মোৰ মানে কথা কোৱাত অসুবিধা হয়। বাট যেতিয়া মই পঢ়া কৰিছিলোঁ তেতিয়া মোৰ এনেকৈ টুকৰা অলপ হৈ আছিল, আৰু এনেকুৱা এটা অভ্যাস আছিল, এইটো গুচি গৈছে, এতিয়া আৰু কোনো অভ্যাস নাই। তো চাওক, আপোনালোকক আৰু এটা খেপ দেখাই দি আছোঁ। আপোনালোকক মাকৈ খেত নেকি কয়, আপোনালোকে কি মই নাজানো, এইবিলাক কমেণ্ট কৰি ক'ব। মই গছবিলাক দেখাই দি আছোঁ, এতিয়া সৰু আছে, বৰ্তমান সৰু আছে। তো এইবোৰেই হ'ল। আমি মাকৈ বুলি কওঁ, মাকৈ যোৱাৰ এনেকুৱাই বুলি কওঁ। তো আপোনালোকে কি কয় কমেণ্ট কৰি ক'ব আৰু কি। চ' গাইজ চলো, দেখাই দি আছোঁ কেনেকৈ এইবিলাক তৈয়াৰি কৰা হয়। এনেকৈ ত্ৰিপলেৰে ঢাকি ৰাখে, কাৰণ ইয়াত চাহটো পৰিব লাগে গাইজ। একচুৱেলি চাওক, এইবিলাক ৰুইছে, এইবিলাক কি হ'ব লাগে। চাওক, চ' গাইছে এইবিলাক ঢাকি নাৰাখিলে এইটো মানে নহ'ব, সিহঁতৰ বহুত লছ হৈ যাব, বহুত টকাৰ খেলা এইবিলাক। চ' গাইজ, আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে
शेयर करिब कमेंट करि सब्सक्राइब करिब सो गाइस टाटा बाय बाय नेक्स्ट वीडियो में मिलते हैं बिलाही खेत साउक गाइस बिलाही खेत साउक टमाटो खेत साउक टोमेटो तो साउक बिलाही खेत सो गाइस আপোনালোকৰ আৰু এটা বস্তু দেখাম এই মাখুই নহয় শসা জিগজাগ শসা বুলি কয় এই শসা কিন্তু এনেকুৱা ধৰণৰ হয় সো এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে গাইস মই আহিছোঁ ইয়াত মানে ৰুৱা নাই ৰুইছে নেকি ক'ব নোৱাৰোঁ বাট এনেকেই আৰু কি এনেকেই হেৰি কৰা হয় চাওক মই এবাৰ এনেকেই তিৰপলেৰে ঢাকি ৰাখে আৰু ইয়াত চাহ পৰিব লাগে তো গাইস এইবিলাক ঢাকি নাৰাখিলে এইটো মানে নহ'ব বহুত লছ হৈ যাব আৰু গাইস ভিডিঅ'টো ভাল লাগিলে সাবস্ক্রাইব করিব তো গাইস টাটা বাই বাই নেক্সট ভিডিও में मिलते हैं